হাজাৰ বছৰ পিছত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাব বিচাৰে তেতিয়া লাইক এটা কৰি দিয়ক। মানে নগৰপাৰা হাইস্কুল ফিল্ডত ফুটবল খেল হৈ আছে। তো আজি শেষৰখন খেল ভাবিলো চাই যাওঁ। আৰু মানে প্ৰথম দিনা আহিছিলো কিন্তু মানে ভিডিঅ' বনোৱা নাছিলো আৰু। তো ভাবিলো আপোনালোক আজি দেখাও ফুটবল খেল। আৰু আজি খেলখন আৰম্ভ হ'ব ছয়গাঁও ভাৰ্চেছ বিজনীৰ লগত। আৰু এতিয়া দুয়োটা টিমৰে খেল এখন আৰম্ভ হৈ গ'ল। কোন জিকে কোন হাৰে একদম শেষত কৈ আছো ৰ'ব। আৰু আজি শেষৰখন খেল নাই সেইকাৰণে মানুহ ভালে হৈছে, বহুত মানুহ হৈছে। আৰু দুয়োটা টিমৰ মাজত 1-1 গ'ল হৈ আছে। আৰু আজিৰ খেলখন পুৰা ড্ৰ হৈ গ'ল। এতিয়া হ'ব প্লেণ্টিক মানে ট্ৰাইবেকাৰত কোন জিতেটো আপোনালোকক দেখাই আছো ৰ'ব। আৰু আজিৰ খেলখনত প্ৰথম পুৰস্কাৰ আছিল 50,000 টকা লগতে এটা ট্ৰফি। আৰু ছেকেণ্ড পুৰস্কাৰ আছিল 30,000 টকা লগতে এটা ট্ৰফি। তো আজিৰ খেলখনত ফাইনেলি বিজনী জিকি গ'ল। তো চাওক ফিল্ডৰ ভিতৰত সোমাই সকলে হাল্লা লাগি দিছে একদম। আৰু এইবাৰ নগৰপাৰা ৰাসো আৰম্ভ হৈছে। আৰু এইবাৰ নগৰপাৰা ৰাস 13 দিনীয়াকৈ উদযাপন কৰা হৈছে। তো ৰাস চাব আহিব আপোনালোকে, লগ পাম। তো আজিৰ মিনি ব্লগটো ইমানেই আছিল। বাই বাই।